আজি মই আপোনালোকৰ আগলৈ হনুমান চালিচা বা হনুমান পাঁচালী পুথিখন আগবঢ়ালোঁ। প্ৰথমতে শ্ৰী ৰামচন্দ্ৰক প্ৰণাম কৰি ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেধসে ৰঘুনাথায় নাথায় সীতায় পতয়ে নমঃ। এতিয়া হনুমান চালিচাখন মই আপোনালোকৰ আগত পাঠ কৰিছোঁ। শ্ৰী গুৰু চৰণ পদ্ম স্মৰি মনে মনে কোটিবাৰ প্ৰণামহো গুৰুৰ চৰণে। শ্ৰীৰামৰ চৰণ পদ্ম কৰিয়া স্মৰণ চতুৰ্বক ফল যেন লভু অনুক্ষণ। বুদ্ধিহীন ময়তি পৱন কুমাৰ গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ। জয় জয় হনুমান গুণৰ সাগৰ জয় হে কপিহ প্ৰভু দয়াৰ আধাৰ। শ্ৰীৰামৰ দূত তুমি অতি বলৱান অঞ্জনৰ পুত্ৰ তুমি পৱনসুত নাম। মহাবীৰ বজ্ৰংগী তুমি হনুমান কুমতি নাশিয়া কৰা সুমতি প্ৰদান। কাঞ্চন বৰণ তজু তুমিহে সুবেশ কৰ্ণত কুণ্ডল কুহে কুচি কুচি কেশ। ধ্বজা বজ শোভা কৰে হস্তত তোমাৰ কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ। অপৰূপ বাহুতৱ পৱন নন্দন মহাতেজ জ্যোতিৰূপ জগত বন্দন। বিদ্যমান গুণৱান তুমিহে চতুৰ শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমিহে আতুৰ। সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ। সূক্ষ্ম ৰূপ ধৰি তুমি লংকা প্ৰৱেশিলা বিকট ৰূপে লংকা ধ্বংস কৰিলা। ভীমৰ ৰূপে কৰা তুমি অসুৰ সংহাৰ সৰ্বকাৰ্য সিদ্ধিতা শ্ৰীৰামচন্দ্ৰৰ। সঞ্জীৱনী আনি তুমি জীয়ালা লক্ষ্মণ ৰঘুবৰ তাৰ বাবে আনন্দিত মন। ৰঘুনাথে দিলে তোমাক আলিন দান দান কৰে ভাতৃস্থান ভৰত সমান। ত্ৰিভুৱনে বিয়পিব তজুযশ খ্যাতি এই বুলি আলিন কৰে ৰঘুপতি। সনক ব্ৰহ্মাদি যত দেৱমুনিগণ নাৰদ শাৰদ আৰু দেৱ ঋষিগণ। যম ৰাজকুবেৰ আৰু দিকপালগণ কুবিত কবিৰে যাতে ভৰা ত্ৰিভুৱন। সুগ্ৰীৱৰ উপকাৰ তুমিয়েই কৰিলা ৰামৰ লগত মিলাই ৰাজপদ দিলা। তোমাৰ মন্ত্ৰণা মানে বিভীষণগণ হৈছিল ৰাৱণৰ ভয়ে কম্পমান। সহস্ৰ যোজনৰ ঊৰ্ধ্বে সূৰ্যদেৱে দেখে সুমধুৰ ফল বুলি ভাবে একেগ্ৰাহে। জয় ৰাম বুলি তুমি অসীম সাগৰ পাৰ হৈ পবহিলা লংকাৰৰ ভিতৰে। দুৰ্গম যতে ক্ৰম আছে ত্ৰিভুৱনে সুগম কৰিলা তুমি ৰাম ৰাম গানে। শ্ৰীৰামৰ দুৱাৰ তুমি ৰামচন্দ্ৰৰ দুৱাৰে যৌজনী সোমাব নোৱাৰে। শৰণ ললো প্ৰভু আজিহে যে তোমাৰ ভৱভয়ে ৰক্ষা কৰা বিপনে আমাৰ। নিজ শক্তি নিজে প্ৰভু কৰা সম্মৰণ তোমাৰ সংকাৰতে কপে ত্ৰিভুৱন। ভূত পেট পিশাচাদি আহিব নোৱাৰে মহাবীৰ তজু নাম যেই সদা স্মৰে। ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ মহাবীৰ তজু নাম স্মৰে নিৰন্তত। সংকটত হনুমানে ৰক্ষা কৰি যায় হনুৰ চৰণে ভক্তি ৰাখিবা সদায়। সৰ্বপৰি ৰামচন্দ্ৰ তপস্বী ৰজা শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা। তোমাৰ চৰণে যে মন প্ৰাণ দিব জীৱনত সেইজনে সদা সুখ পাব। প্ৰবল প্ৰতাপ তজু হে বায়ুনন্দন তজু নামে উজ্জ্বলিব এই ত্ৰিভুৱন। সাধু সন্ন্যাসীকো ৰক্ষা কৰা মতিদান শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণৱান। অষ্টসিদ্ধি নৱসিদ্ধি কিবা যদি আছে সকলোৱে সিদ্ধি হয় তোমাৰ কৃপাতে। তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ ৰামৰ তুমিয়ে দাস জানে সৰ্বজন। তোমাৰ ভজন কৰি লভিব ৰামক জনমে জনমে সেয়ে দুখ বিমোচক। অন্তকালে পাব তেওঁ ৰামৰ চৰণ এইষাৰ কথা শুনা হব ভক্তগণ। সকলো বিষয় ত্যাগী বোলা হনুমান হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান। সৰ্বদুখ আঁতৰিব সংকটো কাটিব যেইজনে হনুমন্তক স্মৰণ কৰিব। জয় 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 প্ৰভু জয় হনুমান তজু কৃপা বিনে মোৰ গতি নাই আন। যেইজনে হনুমান চালিচা শতবাৰ পাঠ কৰে সকলো অশান্তি তাৰ নাশ হৈ পৰে। হনুমান চালিচা যে সদা পাঠ কৰে সিদ্ধি লাভ কৰে আৰু বিপদত তৰে। তুলসীদাস সৰ্বদাই শ্ৰীহৰি ৰাস মনৰ মন্দিৰত প্ৰভু সদা কৰা বাস। ইতি হনুমান চালিচা সমাপ্ত। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে বুলি ব্লগ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং।